ডিজিটেল কমল ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। চ' বন্ধুসকল, আপোনাক এখন থাম্বনেইলখন চাই নিশ্চয় গম পাইছে মই কোনটো টপিকৰ কথা ক'বলৈ আহিছোঁ। চ' টপিক হৈছে আজি দুটা হৈছে। চ' যোনবিলাকে কালি জীৱন প্ৰেৰণা আঁচনি আৰু যোনটো বাবু আঁচনি হয়, তেওঁলোকে বাবু নিজৰ আঁচনিটো যোনটো হয়, ত' সেইটো পইচা পালে আৰু যোনবিলাকে পোৱা নাই সেইটো টেনশ্যন কৰিবলগীয়া কথা নহয়। বাকী মোক কমেণ্টত জনাই দিব আপোনালোকে পালে বা আপোনালোকে পোৱা নাই। আৰু নোপোৱাবিলাকৰ কাৰণে তেওঁলোকে অধৈৰ্য হ'ব নালাগে, তেওঁলোকক কম দিনৰ ভিতৰতে পইচাটো পাই যাব। মানে বেংক একাউণ্টৰ লগত যোনবিলাকে আগতে SBI একাউণ্টখন দিছিলে, চ' SBI একাউণ্ট দিয়াবিলাকক সোনকালে দি দিছে। বাকী অলপ বা খেলি মেলি হোৱাৰ কাৰণে অলপ পিছত হ'লেও দি দিব আপোনালোকৰ পইচাটো। চ' মোৰ বহুতো ছাবস্ক্ৰাইবাৰে মানে প্ৰায় 5-6জন ছাবস্ক্ৰাইবাৰে মোক সুধিছিল যে যোনটো জীৱন প্ৰেৰণা আঁচনি হয়, জীৱন প্ৰেৰণা স্কিমটোৰ মানে 10 মাহ দিব নে 12 মাহ দিব। চ' সেইটো লৈ বহুতো কুৱেশ্যন আছে। চ' আৰু কেইজনমানে সুধিছিলে যে যোনটো নিযুত বাবু আঁচনি হয়, ত' বাবু আঁচনিটোৰ মানে কিমান দিন দিব, 10 মাহ দিব নে এবছৰ দিব নে 2 বছৰ দিব। ত' এই ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাই যাব যে বাবু আঁচনি কিমান বছৰলৈকে আপোনালোক দিব আৰু যোনটো জীৱন প্ৰেৰণা আঁচনি আপোনালোক কিমান বছৰলৈকে পইচাটো পাব এই মাহে। বলক ভিডিঅ'টো আপোনালোকৰ স্ক্ৰীণত দেখাই দিওঁ। চ' বন্ধুসকল, যদিহে আপোনালোকে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা আঁচনি যোনটো স্কিম হয়, চ' কালি আপোনালোকে যিহেতু যদি পইচাটো পালে, যদি বা পাইছে নাই পোৱা মোক কমেণ্টত জনাব। চ' যোনবিলাকে পাইছে, ত' আপোনালোকে এটা কনফিউজত আছে যে পইচাটো আপোনালোকে 10 মাহ দিব নে 12 মাহ দিব। চ' ভিডিঅ'টোৰ পৰা আপোনালোকে গম পাই যাব। ত' ভিডিঅ'টো চাই থাকক। চ' যোনটো চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমটো হয়, যিহেতু এইটো 25 নৱেম্বৰ মানে নৱেম্বৰৰ লাষ্টত যিহেতু লঞ্চ হৈছিলে, আৰু যিহেতু কালি ইয়াৰ পে'মেণ্টটো যোনটো 2500 টকা পে'মেণ্টটো সকলোকে দি দিছে। কিছুমানে পোৱা নাই বাৰু, যোনবিলাকে পোৱা নাই তেতিয়া অতি শীঘ্ৰে পাই যাব। বাকী ইয়াৰ যোনটো কনফিউজত আছে, বহুতে মোক ছাবস্ক্ৰাইবাৰ দুটামানে কমেণ্ট কৰিছিলে যে ইয়াৰ পইচাটো 10 মাহ দিব নে 12 মাহ। চ' এইটো 12 মাহ দিব। ইয়াত ধুনীয়াকৈ লিখা হৈছে এলিজিবল টু গ্ৰেজুৱেট ৰিচিভ 2500 পাৰ মান্থ ফৰ 12 মান্থছ। ইয়াত লিখা আছে যে 2500 টকাকৈ প্ৰতি মাহে পাব, মানে 12 মাহৰ কাৰণে পাব। টোটেল 30,000 টকা পাব মানে 1 বছৰৰ কাৰণে। দি এমাউণ্ট দি ডাইৰেক্টলি ক্ৰেডিট অফ আপোনাৰ বেংক একাউণ্টত ডাইৰেক্ট আপোনাৰ যোনটো DBT হয়, যোনখন আধাৰ লগত লিংক আছে, তাত আপোনালোকৰ ডাইৰেক্ট সোমাই যাব। চ' আপোনালোকে এই কনফিউজটো আঁতৰিলে। বাকী এতিয়া আপোনাক কওঁ যে যোনবিলাকে বাবু আঁচনি লাভ কৰিছে, যোনটো 1000 টকা, আৰু বাকী যোনটো মানে পষ্ট গ্ৰেজুৱেশ্যন হয় যোনবিলাকে কৰি আছে, তেওঁলোকে পাইছে 2000 টকা। ত' এতিয়া বাবু আঁচনি আৰু পষ্ট গ্ৰেজুৱেশ্যনৰ কথা ক'ব গ'লে মই এতিয়া আপোনালোকক দেখাই দিছোঁ। চ' বাবু আঁচনিবিলাকৰ কাৰণে যোনটো আছিলে, যোনটো UG কাৰণে 1000 টকা আৰু PG কাৰণে 2000 টকা, তেওঁলোকে পাব। যদিহে আপোনালোকে এতিয়া ধৰি লওক ছেকেণ্ড চেমত আছে, যিহেতু BA ফাৰ্ষ্ট চেমতে আপোনালোকে এপ্লাই কৰিছিলে। চ' এতিয়া ছেকেণ্ড চেম হৈছে আপোনালোকে, ছেকেণ্ড চেম, থাৰ্ড চেমটো বৰ্তমান নাই, 4th চেম আছে। বাকী আৰু এইটো আপোনালোকে কনফিউজ হৈ আছে আমি কেতিয়ালৈকে পাম নে আমি এবছৰ কাৰণেহে পাম। চ' এইটো কোনো মানে ভাবিবলগীয়া কথা নহয় যে এইটো আপোনালোকে যিহেতু গ্ৰেজুৱেশ্যন আজিকালি 3 বছৰ হ'ল, চ' বহুতে কনফিউজ হৈ আছে যে কেতিয়া পাম কি কথা। চ' যোনবিলাকে এতিয়া বৰ্তমান পালে যোনটো বাবু আঁচনি, চ' তেওঁলোকে প্ৰতি মাহে 1000 টকাকৈ 3 বছৰৰ কাৰণে আপোনালোকে পাই যাব, যোনটো আপোনাৰ আধাৰ লগত লিংক আছে বেংক একাউণ্ট। আপোনালোকে একো কৰিব নালাগে। চ' যোনবিলাকে পালে বা নাই পালে, মানে পোৱা নাই বৰ্তমানলৈকে, ত' কমেণ্টত জনাব। ত' সেইটো চাই কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি চেনেলটো নতুনভাৱে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ' চাই থাকিবৰ কাৰণে। ত' বলক নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত